চং না ভাত কেলা লৈ লৈছো আইও 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 হাই এভৰিৱান মই বিভা শইকীয়াই মোৰ নতুন এটা ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনালো আশা কৰো সকলো ভালে আছে আৰু আমাৰো সকলোৰে ভাল বুলিয়ে ক'ব পাৰি আজি খুব গৰম পৰিছে আৰু গৰমকো নেওচি আমি এফালে যাবলৈ ওলাই আহিছো আৰু ক'ত যাও কি কৰো সকলোখিনি দেখাই আছো চাই থাকক আজি আমি দেওপাইন থানলৈ আহিছো আৰু এয়া মূল গেট পালোহি এয়া চাচোন সকলো ফালৰ পৰিৱেশ আৰু ভিতৰলৈ সোমাই যাম সকলোখিনি দেখাম এয়া আমাৰ পৰিয়াল সোমাই গ'ল এয়া মূল গেটৰ মুখত আমি সোমাইছো বহুত দিনৰ আশা এটা আছিলে আহিবলৈ কিন্তু আহিবলৈ মিলা নাছিল আজি মই ফাৰ্ষ্ট আহিছো কিবা এটা অসুবিধাত অহাটো নিমিলে আৰু এবাৰ আহিবলৈ সৌভাগ্যকণ হৈছে আৰু মন্দিৰৰ ভিতৰলৈ সোমাই লওঁ তাৰপৰা আপোনালোকক সকলোখিনি দেখাম এতিয়া আহি মন্দিৰৰ ভিতৰ সোমালোঁ আমি এইফালেকে দ্বীপঘৰ বুলি লিখা আছে আৰু ইয়াতে চাকি বন্তি জ্বলোৱা সুবিধা কৰি দিছে সকলোৱে ইয়াতে চাকি বন্তি জ্বলাই আছে চাকি জ্বলাইছোঁ আৰু শৰাই ভাগ আগবঢ়াই দিয়া নাই ৰৈ আছোঁ বন্তি জ্বলাই আছে সকলোৱে খুব সুন্দৰ পৰিৱেশ এইফালে গছত ফিটা বন্ধা সুবিধাও আছে আমি এতিয়া চাকি জ্বলাইছোঁ আৰু শৰাই ভাগ আগবঢ়াই দিয়া নাই ৰৈ আছোঁ এতিয়া এওঁ ফিটা এডাল বান্ধিছে মনতে কিবা এটা ভাবি ইয়াত জনপ্ৰবাদ মতে দেওপাইন থানত ফিটা বান্ধিলে মনৰ আশা পূৰণ হয় আৰু সেই নিয়ম অনুসৰি আকৌ আহি এবাৰ খুলিবহি লাগিব আমি শৰাই আগবঢ়াবলৈ আহিছোঁ ভিতৰলৈ মেইন মন্দিৰ ভাগত আমি সেৱা জনাই আহিছোঁ আৰু এইফালে আহিছোঁ অকণমান সৰুফালৰ পৰিৱেশটো আপোনালোকক অকণমান দেখাওঁ বুলি এতিয়া যাবলৈ ঘূৰি আহি আছোঁ খুব ভাল লাগিলে মন্দিৰৰ পৰিৱেশটো ইমান ধুনীয়া শান্ত আৰু ওখ ওখ গছবোৰ আছে গছবিলাকৰ পৰা ইমান গৰমতো খুব ঠাণ্ডা হৈ আছে পৰিৱেশটো আৰু এইফালে চেণ্ডেল থৈ গৈছিলোঁ চেণ্ডেলকেইযোৰ লৈ লওঁ এতিয়া নিজৰ নিজৰ চেণ্ডেল লৈ পিন্ধি লওঁ আৰু এতিয়া এয়া উভতি আহি আছোঁ আৰু আমাৰ বেটা মানে মুখখন উফন্দি আছে হেৰি ভোক লাগি আছে কিবা এটা খাই লওঁ আমি ৰাতিপুৱা ঘৰত একো নোখোৱাকৈ আহিলোঁ একো নোখোৱাকৈ মানে চাহকাপ খাই আহিছোঁ আৰু এইফালে ল'ৰা এটা আহিছে কিবা এটা মই দিছোঁ মোৰ হাতত খুচুৰা আছে এয়া একদম মূল প্ৰৱেশদ্বাৰ প্ৰথমতে যাওঁতে দেখাইছিলোঁ
আমাৰ গাড়ী কোনফালে আপোনালোক কোনোবা দেওপানী থানলৈ আহোঁ বুলি ভাবিলে এয়া দোকান ইয়াতে আছে শৰাই বস্তু ল'বলৈ চব ধুনীয়াকৈ সুবিধা আছে বহুত দীঘলীয়াকৈ শাৰীকৈ দোকানবোৰ আছে সকলো বস্তু সুবিধা আছে খালি পইচা লৈ আহিলে হৈ গ'ল আৰু ইয়াতে সকলোখিনি পাব এতিয়া দেওপানী থানৰ পৰা ওলাই পেলাই ওচৰতে থকা হোটেল এখনত পৰঠা খাওঁ ভাত নাখাওঁ ইয়াত ভাত গৈ ভণ্টি ঘৰত বা মামাৰ ঘৰত যাম খাই লওঁ এতিয়া খাই বৈ যাবলৈ ওলাইছোঁ এইফালে উঠাই লৈ আছে আমাৰ ঘৰতে যাম ভাল লাগিলে খাই বৈ চাফ চিকুণ আপোনালোকে আহিলে আহিব পাৰিব এইফালে থানৰ পৰা আহিয়ে এই ফ্ৰণ্টৰ এই হোটেলটো এতিয়া মামাৰ ঘৰৰ পৰা যাবলৈ ওলাইছোঁ আৰু এইফালে আছে এয়া মামাৰ ছোৱালী নাতিনী এতিয়া ভণ্টি ঘৰত ভাত খাবলৈ লৈছোঁ চববোৰ বহিছোঁ আৰু সেইজনী ভণ্টি পুৰা গৰমৰ অৱস্থা বেয়া হৈছে তাই ভাত বনাই বা এতিয়া আকৌ আমাক নিবলৈ টেঙা ছিঙিছে বাৰী পৰা এইবোৰ চব টেঙা গছ আছে চাওকচোন বাৰীখন গোটেই কাজি নেমু গছ টেঙা পুৰা লাগি আছে এয়া টেঙা লাগি আছে আৰু আমালৈ নিবলৈ এইকেইটা ছিঙিছে সেইজোপা আমলখি গছ এইফালে লিচু পনিয়ল মানে চব গছ আছে আৰু এইবোৰ তামোল গছ সৰু পথাৰৰ তামোলৰ নামো আছে নতুনকৈ পাতিছে বাৰীখন এতিয়া ভণ্টি ঘৰৰ পৰা যাবলৈ ওলাইছোঁ আৰু কি দিছে চাওক না ভাতকেৰেলা লৈ লৈছোঁ আৰু মামাৰ ঘৰৰ পৰা কি আনিছোঁ নাৰিকল এতিয়া গৈ আছোঁ বহুত ধুনীয়া বতাহ মাৰিছে দেই যাব সময়ত ভাল লাগিছে এইফালে হৈ যাব নে এয়া ভণ্টি ঘৰৰ মুখৰ আগৰ চাওকচোন পথাৰখন ইমান ধুনীয়া লাগিছে খুব ৰ'দ আছিলে এতিয়া বতৰটো অকণমান ঠাণ্ডা কৰি দিছে বতাহো মাৰিছে ভাল লাগিছে সৰু পথাৰ চুকীয়া পথাৰত আছোঁ এতিয়া বৰ্তমান এয়া যাবলৈ ওলাইছোঁ আৰু এতিয়া ঘৰলৈ উভতি আহি আছোঁ আৰু আমাৰ পোৱালীকেইটা শুইছে চাওক এইফালে এটা সাৰ পাই আছে যেন পাইছোঁ দেই আছোঁ আমি গৰম পানীত আৰু এয়া চাওকচোন পুখুৰীটো দেখাইছোঁ পানীখিনি কেনেকৈ বক বককৈ উতলি আছে আৰু আপোনালোকক অকণমান দেখাওঁ বুলি ভিডিঅ'টো কৰিলোঁ এয়া আমাৰ গোটেই পাৰ্টি আৰু সেয়া যথেষ্ট ডাঙৰ মই এক পাক ঘূৰি দেখাই দিছোঁ এইখন কাৰ্বি আংলংহে পৰে কাৰ্বি আংলং ডিষ্ট্ৰিক্ট পৰে আৰু ইয়াতে এখন উলুমা দলং এখন আছে এনেকৈ লৰাই দিলে বহুত জোকা খাই যায় ভয় ভয়ো লাগে ভালো লাগে উঠি অকণমান উঠিলোঁ এতিয়া গৰম পানী চাই উভতি আহি আছোঁ এয়া ষ্টেপত উঠি ওপৰলৈ আহি আছোঁ গৰমত অৱস্থা কাহিল ঘামি এতিয়া সন্ধিয়া লাগিব সময় হৈ গ'ল আৰু আমি এতিয়া আহি ঘৰ পাইছোঁহি আজিলৈ ভিডিঅ'টো ইমানতে সামৰোঁ বুলি ভাবিছোঁ যদিহে মোৰ ভিডিঅ'বিলাক চাই ভাল লাগে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব নতুনকৈ অহাসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিলোঁ আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ বাই বাই